কথা সম্প্ৰীতি বৰা, পাঠ কৰিছে সপোন বাস্তৱ। কবিতাৰ শিৰোনাম ৰূপালী জোনাক। নাজানো তুমি কিয় নুবুজিলা। তোমাৰ হৃদয়ত মই খৰু দি জগাই বোৱাব বিচাৰিছিলো আমাৰ মৰমৰ নৈখনি। ৰূপালী জোনাকৰ পোহৰবোৰ ফুলজাৰিৰ দৰে ছটিয়াই দিব বিচাৰিছিলো তোমাৰ গালত, মুখত, ওঠত। তুমি দেখোন নুবুজিলাই, নে বুজিও নুবুজাৰ ভাও জুৰিছিলা যে তুমি মোৰ হৃদয়ত খোপনি পুতি ৰৈ গৈছিলা মৰম ভাল পোৱাৰ নাম লৈ। তোমাক বাৰু ভাল পাওঁ বুলি কৈ ভুলেই কৰিছিলো নেকি, যাৰ বাবে তুমি সপোন খেদি যান্ত্ৰিকতাৰ সতে মিলি যাবলৈ গুচি গৈছিলা যে মোক পাহৰি। নাহিবা আৰু এতিয়া মোৰ কাষত। কষ্ট হয় মোৰ জানা, এতিয়া তোমাক দেখিলে বৰ কষ্ট। এতিয়া মই পাহৰিব খোজো সেই সকলোবোৰ